নমস্কাৰ মই আজি আপোনালোকৰ বাবে এটা ভিডিঅ' আগবঢ়াইছো। বৰ্তমান সৌন্দৰ্যৰ বাবে প্ৰসাধন সামগ্ৰী কিনাটো সকলোৰে অভ্যাস হৈ পৰিছে, য'ৰ পৰা কেতিয়াবা লাভতকৈ লোকচানহে হয়। আমি যদি প্ৰাকৃতিক উপাদানবোৰ ব্যৱহাৰ কৰোঁ তেন্তে নিশ্চয় ইয়াৰ সুফল পোৱা যাব। এল'ভেৰাত এমিনো এচিড আৰু ভিটামিন A, B, C আৰু E পোৱা যায়। ৰ'দে পৰা অংশত 2 চামুচ এল'ভেৰা জেল, 1 টোপাল নেমুৰ ৰস দি মাছাজ কৰি 15 মিনিটমানৰ পাছত ঠাণ্ডা পানীৰে ধুই দিলে সুফল পোৱা যায়। এল'ভেৰাক আমি মেকআপ ৰিমুভাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। হালধিত ভিটামিন A পোৱা যায়। হালধিৰ বিশেষত্ব এয়ে যে ই তেজ পৰিষ্কাৰ কৰে। অকণমান পিহি লোৱা হালধি, 1 টোপাল নাৰিকল তেল আৰু অকণমান পানী মিহলাই মুখত লগালে ছালখন পৰিষ্কাৰ হৈ পৰে। হালধি আৰু গাখীৰৰ সৰ মিহলাই মুখত লগালে ছালখন উজ্জ্বল হৈ পৰে। তিয়ঁহৰ বহুখিনি ঔষধি গুণ আছে। ই ছালক নিমজ কৰি ৰখাটো অৰিহণা যোগায়। ইয়াৰ ৰস দৈ আৰু নেমুৰ ৰসৰ লগত মিহলাই গালত ঘঁহিলে ছাল উজ্জ্বল হয়। তিয়ঁহত যিহেতু প্ৰচুৰ পৰিমাণে পানী থাকে, সেয়েহে গৰম বতৰত খালে দেহত সতেজতা লাভ কৰা হয়। বেচন অইলী স্কিনৰ বাবে অতি উপকাৰী। বেচনক পেক হিচাপে ব্যৱহাৰ কৰিব পাৰি। 1 চামুচ বেচন আৰু আধা চামুচ কমলাৰ গুড়ি মিহলাই পেক হিচাপে ব্যৱহাৰ কৰি ঠাণ্ডা পানীৰে মুখখন ধুই দিলে মুখখন পৰিষ্কাৰ হৈ উঠে। এনেকৈ সপ্তাহত আমি 2-3 দিন এইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে। এনেদৰে ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। নমস্কাৰ।